Hello friends, good morning and welcome to my YouTube channel. পুনৰ নতুন এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। যোৱাকালিৰ পৰা আমাৰ অৱস্থা একেবাৰে বেয়া, গেছ নাই, মানে একদম চিলিণ্ডাৰ আজিলৈকে দিয়াই নাই। চ' আমাৰ চৌকাত আজি জুই ধৰিছিলোঁ, জুই ধৰি ভাত বনাইছিলোঁ। অকণমান আপোনালোকক দেখুৱাওঁ, চাওকচোন কি অৱস্থা হৈ আছে এইফালে। খৰিখিনি অইল খৰি হয়, একদম ধুনীয়াকৈ জ্বলি আছে, কিন্তু ভাতৰ চৌৰ অৱস্থা চাওকচোন। নাৰিকল পাৰি আছে আপোনাৰ আৰু আপোনালোকক আজি কেৰেলাৰ টেঙা এজাত দেখুৱাম বুলি ভাবিছোঁ। এই যে আমাৰ অসমত বৰ্তমানলৈকে মই দেখা নাই, আছে যদিও নাজানো, হয়তো থাকিবও পাৰে। এই টেঙাজাত চাওকচোন, এই টেঙাযোৰ দেখিছে চাওক, আৰু এইফালেও আছে ইমান ধুনীয়াকৈ। একদম এই বস্তু গুৰি লগাই লাগে, মানে বৰ্তমান ইয়াত গুৰি লগাই লগা নাই। এইফালে ফুল ফুলিছে বাৰু, এইবিলাক সৰু সৰুকৈ ফুল ফুলিছে। এইফালে এইটো লাগি আছে দেখিছে, এইফালেও লাগি আছে। এই টেঙাজাত খাবলৈ মানে একদম হেৰি লিখীয়া হয়, এইটো আমাৰ অসমৰ কৰ্দৈ টেঙা নিচিনা হয়। দালিত দি খাই বেছি ভাল লাগে, মানে অকণমান দালিটো টেঙা টেঙা হয়। আৰু এই টেঙাটো এহেঁতৰ প্ৰত্যেক ঘৰ মানুহ ঘৰতে পোৱা যায়। এহেঁতি মানে খাই খুবেই বেছি ভাল পায়, আচাৰ বনায় আৰু মাছৰ চব্জিত মানে বৰ বেছিকৈ ইউজ কৰে। আমি কাম কৰা কোম্পানীটোৰ সন্মুখত ইমান ধুনীয়া ঘৰ এটা বনাই আছে, চাওকচোন আপোনালোক। বতৰটো আজি ইমানেই বেয়া কৰিছে, চাওকচোন গোটেই বৰষুণে দি আছে একদম। আৰু বতৰটো চাওকচোন, আৰু এই ঘৰটো বৰষুণ দি আছে। বাহিৰত গৈ মানে একদম ভিডিঅ' বনাব পৰা নাই, আৰু ভাবিছিলোঁ অকণমান ওলাই গৈ কিনে ভিডিঅ' চিডিঅ' অকণমান বনাম, হঠাৎ এনেকৈ বৰষুণ আহি গ'ল। চাওকচোন, কপাল বেয়া একেবাৰে। বৰষুণ দিলেও বতৰটো ইমান ধুনীয়া এটা লুক দিছে। ভিডিঅ'বোৰ বৰ বেছি দীঘলকৈ এইকেইদিন বনাব পৰা নাই, কাৰণ মই বাহিৰলৈ যাব পৰা নাই, ভাল ভাল ভিডিঅ' দিব পৰা নাই। চ' গোটেইবোৰ ভিডিঅ' 2-3 মিনিটৰ ভিডিঅ'তে এইকেইদিন হৈ আছে। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আজিৰ ভিডিঅ'টো বৰ বেছি দীঘল নহ'ল। যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি ল'ব। 700 হ'বলৈ গৈ আছে এতিয়া ছাবস্ক্ৰাইব, গতিকে প্লিজ ছাবস্ক্ৰাইবটো কৰি বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়াহে মোৰ নতুন নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে পাব।